নমস্কাৰ আসামিজ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই প্ৰণৱ সৰস্বতী পূজাৰ নিশা অঘটন ডায়েটত অধ্যয়নৰত ছাত্ৰৰ আত্মহনন সৰস্বতী পূজাৰ মাজতে দৰঙত অঘটন দৰঙৰ দলগাঁৱৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েটত এগৰাকী ছাত্ৰৰ আত্মহত্যা আৰু এইদৰে কলাইগাঁও ভেৰগাঁৱৰ ঘামাবাৰীৰ ডিম্পল ডেকা নামৰ 24 বছৰীয়া যুৱকজনে গছত চিপজৰি লগাই আত্মহত্যা কৰে ডায়েটৰ দ্বিতীয় সেমিষ্টাৰৰ পৰীক্ষাৰ্থী আছিল ডিম্পল ডেকা অৱশ্যে বৰ্তমানলৈ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই আমি পুনৰবাৰ জনাইছো বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ডায়েটৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ আছিল দৰগাঁও আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈলৈ অসামৰিক চিকিৎসালয় প্ৰেৰণ কৰে আৰু ইয়াৰ পিছত আমি আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ দিল্লীৰ জামিয়া গুলীচালনা কাণ্ডৰ কোনো দোষী সাৰি যাব নোৱাৰে অমিত শ্বাহৰ এই মন্তব্য দিল্লীৰ জামিয়াত 30 জানুৱাৰীত সংঘটিত হোৱা গুলীবৰ্ষণ কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু ইয়াৰ পিছতে অমিত শ্বাহে এবাৰ মন্তব্য কৰিছে গুলীবৰ্ষণৰ কাণ্ডৰ সৈতে জড়িত কোনো দোষী সাৰি যাব নোৱাৰে বুলি টুইট কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত টুইটত শ্বাহে লিখিছে বৃহস্পতিবাৰে সংঘটিত হোৱা জামিয়া গুলীবৰ্ষণৰ সন্দৰ্ভত আমি দিল্লী আৰক্ষী সঞ্চালনৰ সৈতে কথা পাতিছো আৰু ইয়াৰ পিছতে অমিত শ্বাহে লিখিছে এনেকুৱা ঘটনা চৰকাৰে কোনোদিন প্ৰশয় নিদিয়ে আৰু সহ্য নকৰে এই ঘটনাৰ দোষীক কঠোৰতম শাস্তি বিহিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে দোষী কেতিয়াও সাৰি যাব নোৱাৰে আৰু এনেদৰে মন্তব্য কৰিছে অমিত শ্বাহে টুইটত লিখিছে এনেকুৱা ঘটনাক চৰকাৰে কোনোদিন প্ৰশয় নিদিয়ে আৰু সহ্য নকৰে গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় এই ঘটনাৰ তদন্ত কৰিব দিল্লী আৰক্ষী বিশেষ দলে আৰক্ষীক বিশেষ বিষয়া প্ৰবীণ ৰঞ্জনৰ নেতৃত্বত হ'ব এই তদন্ত আৰু ইয়াৰ পিছতে অমিত শ্বাহে মন্তব্য জনাইছে যি গুলীবৰ্ষণ কাণ্ড আছিল সেই গুলীবৰ্ষণ কাণ্ডক লৈ তেওঁ টুইটত লিখিছে বিশেষ মন্তব্য উল্লেখ্য যে দিল্লীৰ জামিয়াত কা বিৰোধী প্ৰতিবাদৰ ওপৰত এজন যুৱকে সাংবাদিকক লক্ষ্য কৰি গুলী চলাইছিল যদিও গুলী লাগে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এজন শিক্ষাৰ্থীৰ দেহত ইয়াৰ পিছতে আমি পুনৰবাৰ জনাইছো বিশেষ গুৰুত্বপূৰ্ণ খবৰ উল্লেখ্য যে দিল্লীৰ জামিয়াত কা বিৰোধী প্ৰতিবাদৰ ওপৰত এজন যুৱকে সাংবাদিকলৈ লক্ষ্য কৰি গুলী চলাইছিল যদিও গুলী লাগে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এজন বিশেষ শিক্ষাৰ্থীৰ দেহত আৰু ইয়াৰ পিছতে উত্তেজিত হৈ উঠে ছ'চিয়েল মিডিয়াসমূহ আৰু তাৰ পিছতে অমিত শ্বাহে টুইট যোগে এক মন্তব্য প্ৰকাশ কৰিছে আৰু তেওঁ মন্তব্যত লিখিছে যে উক্ত কাণ্ডৰ দোষী কোনো সাৰি যাব নোৱাৰে উক্ত কাণ্ডক লৈ যি সংঘটিত হৈছিল সেই কাণ্ডৰ ওপৰত বিশেষ পুলিচৰ আৰক্ষীৰ দলে তদন্ত চলাব আৰু কোনো দোষী সাৰি যাব নোৱাৰে এইদৰে মন্তব্য জনাই গৃহমন্ত্ৰী অমিত শ্বাহে টুইটত সেই কথা স্পষ্টকৈ কৈছে